নমস্কাৰ বন্ধুসকল, মাইনুপম্পী ব্লগ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ পাছত আপোনালোকৰ মাজত এটা অন্য ভিডিঅ' লৈ আপোনালোকৰ মাজত উৰুকাৰ দিনাখনি আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি অনুৰোধ থাকিল আপোনালোকক। ক'ৰ পৰা আহিছ তই? নহয় সুধিব লাগিব ন, ইমান দিনৰ মূৰত ওলাইছ, ক'ৰ পৰা আহিলি? তই দিলীপৰ ঘৈণীয়েকৰ ঘৰত চুলাই খাই আহিলি? কি ধুনীয়া চুলাই বনাই, তোৰ মাংস পিচ কেনেকুৱা চুলাই। যোৱাবাৰ মই বিহু এগিলাল খাইছো, গোটেই 3 দিন মানে নিশ্চয়। ইমান ধুনীয়া চুলাই দিয়ে দিলীপৰ ঘৈণীয়েকে? যোৱাবাৰ মোক তই নাচালি, মোক লৈ নগলি কেলে? ৰাতিটো নাচিলো, যাবি নি এবাৰ? এইবাৰতো গুচি গ'ল। এতিয়া বহাগৰ বিহুত আমি দুইটা যাম। চুলাই যে ভাল মানে সঁচাটো সঁচা ক'ব লাগিব, এইটো কথাটো সঁচা ক'ব লাগিব, যুক্তি ক'ব লাগিব। মই এতিয়া চুলাই খালো বুলি মোক মানুহজনে ঘৰৰ পৰা খেদা ফুটিছে। সেইটো নহয়তো, সেইটো খাব লাগিব ন, আজি বিহু বুলি। আৰু এইটো বিহু বুলি মই খাইছো নে, এইটো বুজি পাব লাগে নিশ্চয়। এইটো বুজি পাব লাগে, এইটো বুজি মানে কি, এইটো বিহু বুলি। এইটো আমাৰ অসমীয়া মানুহ ন আমি, আমি যদি লোকেলটো দেখাওঁ খাব কোনে কওকচোন? বিহু বুলি ভাল লাগিছে। এইটো বিহু বুলি আমাৰ এটা বেলেগ এটা মানে এইটো বেলেগ ধৰণৰ এটা হেৰি থাকে। এইবোৰ বহুত ডাঙৰ এইবোৰ কেছটো। এতিয়া মোক ঘৰৰ পৰা তোৰ জপনাৰ ভিতৰত সোমাব দিয়া নাই, মই এতিয়া ঘৰৰ পৰা ওলাই যাব দিয়া নাই, তই গম পাৱ নাই? তই অকণমান মনে মনে অকণমান খাব লাগিব। এতিয়া অকণমান লৈ আহিছ। এইটো চাকনাটো আছে, চাকনাটো হৈ যাব। এইটো মজা সঁচাটো সঁচা, কিন্তু চোলাখন দুই কিলান খালে নাচিম নে? গান গাই মই নাচিম। এইটো গাৰেণ্টি আছে ন? দিলীপৰ ঘৈণীয়েকে যোনটো চুলাই দিয়ে ন? এইটো নালাগে, আজি বিহু দিনা এইটো কৰিব নালাগে। মোক ঘৰৰ পৰা যাব দিয়া নাই, তই গম পাইছ নাই? ঘৰৰ পৰা ওলাই যাব দিয়া নাই। সেইকণ খাই দিম আৰু মজা লাগিব ন? আজি বিহু আৰু ফালিম আৰু ন ৰাতিটো টিপ টপ বিহুটো।